कर'नानि थाखायनो मेट्रिक आनजादाव मोजां फिथाइ मोननो हायाखै होननानै बुंथिदों भास्कर ज्योति सवाली गोजौ फरायसालिनि गाहाय फोरोंगिरि अमरेन्द्र तालुकदारा। बाक्सा जिल्ला मुसलपुर सोलोंथाइ खोन्दोनि सिङाव थानाय भास्कर ज्योति सवाली गोजौ फरायसालिनिफ्राय देग्लायनि मेट्रिक आनजादाव गासै सा 20 फरायसाफोरा आनजाद होदोंमोन। नाथाय बेनिनो साद' फरायसाफोराल' उथ्रिसार जानो हादों। फरायसालिनि गाहाय फोरोंगिरि अमरेन्द्र तालुकदारा फरायसानि मेट्रिक आनजादाव उथ्रिसारनाया खम जानायखौ कर'नानि थाखाय आरो बे फरायसालियाव बांसिनानो गोरिब नखरनि फरायसाफोरा फरायफैयो होननानै फोरमायदों। नोजोर होयोब्ला नुनो मोनोदि गुबुन गुबुन फरायसालिफोराव कर'ना आरो गुबुन गुबुन बायदि हेंथानि गेजेरजोंब्लाबो फरायसानि उथ्रिसारनाय हारखौ मोजां नुनो मोनदों। नाथाय बे फरायसालियाव 20 सा फरायसाफोरा आनजाद होनायाव साद'ल' उथ्रिसार जानो हानाया एसे साननो गोनां। सोरखारा गोबां रां खरसा खालामनानै फरायसालि आरो फोरोंगिरिफोरनो नांगौ बादि राहा खालामनानै होनायावबो भास्कर ज्योति सवाली गोजौ फरायसालिनिफ्राय 30% उथ्रिसार जानो हानाया थारैनो साननो गोनां होननानै ओनसोलनि सुबुंफोरखौ सावरायलायनायखौ नुनो मोनदों। दशम मानতো পঢ়াম আৰু নৱম মানতো পঢ়াম। ষ্টুডেণ্টৰ যি অংশগ্ৰহণ ক্লাছত কেনেকুৱা? ঠিকে আছে, ভালে। তাৰে ভিতৰত ধৰক কিছুমান ষ্টুডেণ্টৰ ঘৰুৱা সমস্যা বিভিন্ন আছে, গতিকে সময়মতে ধৰক কেতিয়াবা ক্ষতি হয় তেওঁলোকৰ এনেকুৱা। যিকেইজন ছেকেণ্ড ডিভিজন পাইছে যিহেতু মেথছ বা ছায়েন্সত কিমানমান নম্বৰ ল'বলৈ সক্ষম হৈছে এই যোৱা মেট্ৰিকত? এনে আপোনাৰ ছায়েন্সটো ঠিকেই আছে, মেথছত কিছুমান ছোৱালী অলপ দুৰ্বল আছে, কিন্তু ছায়েন্সখিনিত অলপ হেৰি আছে। ধৰক প্ৰতিটো বিষয়টোতো আৰু সমানে তেওঁলোকক পোৱা নাযায়, ধৰক কোনোবাটো বিষয়ত অলপ ভাল, কোনোবাটোত অলপ দুৰ্বল, এনেকুৱা পায় আৰু। 6 জন। বৰ্তমান পৰিবহণ হেৰি চন্দ্ৰমোহন পাটোৱাৰী। ক্লাছ 10ত এইবাৰ হেৰি আছে 22। ক্লাছ 9ত? ক্লাছ 9ত 16 জন আছে। টোটেল ই স্কুলত কিমানজন ছাত্ৰ আছে? 79 আছে। তাৰ মূলত ধৰক এতিয়া যোৱা বছৰ আমাৰ কৰোণাৰ কাৰণে ধৰক ক্লাছ সম্পূৰ্ণ আমি কৰিব পৰা নাই, আৰু ধৰক আমাৰ বিশেষকৈ পিছপৰা অঞ্চলৰ জনজাতিৰ বহুত ষ্টুডেণ্ট আছে, সেইবিলাকে ধৰক বেছিভাগ ক্লাছ ক্ষতি কৰে। গতিকে আমি হোম ভিজিটো কৰিছোঁ, ঘৰে ঘৰে গৈছোঁ, আমাৰ হেৰি আছে, আপোনাৰ ভিডিঅ' বা ফটো আমাৰ লোৱা আছে আমি হোম ভিজিট কৰা, তথাপি ষ্টুডেণ্টবিলাকক ইমপ্ৰুভ কৰিব পৰা নাই। চাব, কৰোণাৰ সময়খিনিত সকলোৰে কাৰণে এইটো ভয়ংকৰ সময় আছিলে, কিন্তু কৰোণাৰ পিছত প্ৰায় আপোনালোকে 3 মাহ 4 মাহ হ'লেও আপোনালোকে ভালদৰে ক্লাছ বা ফুৰিব পৰাকৈ ভালদৰে হৈছে। সেই স্বত্বেও কিন্তু ছাত্ৰ ছাত্ৰী যিটো হাৰত মানে আপোনালোকৰ বিদ্যালয়খনৰ পৰা পাছ কৰিব লাগিছিল সেই হাৰত পাছ নকৰিলে। ইয়াৰ চাওক, সেই সময়তো আমাক যি ধৰণে ক্লাছৰ নিৰ্দেশনা দিছে আমি সুন্দৰকৈ সেই ক্লাছ আমি কৰিছোঁ, তাত কোনো আমি অৱহেলা কৰা নাই। আপোনালোকৰ বিদ্যালয়খনত যেনেদৰে কৰোণা মহামাৰীৰ সময়ত বন্ধ ৰখা হৈছিলে, ঠিক তেনেদৰে প্ৰতিখন বিদ্যালয় বন্ধ ৰখা হৈছিলে। কিন্তু প্ৰতিখন বিদ্যালয়ৰ লগত মানে হয়তো কোনোবাখন বিদ্যালয়ত হয়তো ৰিজাল্ট বেয়া হ'ব পাৰে, কিন্তু প্ৰায়ভাগ বিদ্যালয়তে ৰিজাল্ট ভাল হৈছে, কাৰণ তেওঁলোকৰ বিদ্যালয়সমূহতো একে পৰিস্থিতি হৈছিলে। কৰোণাৰ সময়তো তেওঁলোকে চলিব পৰা নাছিলে বা এনেকুৱা ধৰণৰ কিছুমান অজুহাত দেখুৱাইছিলে, তথাপিতো কিন্তু তেওঁলোকৰ ৰিজাল্ট ভাল হৈছে, আপোনালোকৰখনত বেয়া হ'ল। চাওক, এই ক্ষেত্ৰত আপুনি অকল শিক্ষকখিনিৰ ওপৰতে নিৰ্ভৰ কৰিলে নহ'ব। শিক্ষা বুলি কোৱাৰ লগে লগে গাৰ্জেন প্লাছ গোটেইখিনি ষ্টুডেণ্ট গোটেইখিনি লগ লাগিব। গাৰ্জেনৰ সজাগতা লাগিব, ষ্টুডেণ্টৰ নিয়মীয়া বৰ্তিতা লাগিব। গতিকে আমি সেই ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা কৰা নাই। আমি ক্লাছৰ ক্ষেত্ৰত অন্ততঃ আমি ডাঠি ক'ব পাৰোঁ, আমাক ষ্টাডি কৰিব পাৰে, আমি সময়মতে পাঠদানত নিয়মীয়াভাৱে কৰি আছোঁ। জ্যোতি সৱালী হাইস্কুল 19 জন এপিয়াৰ হৈছিল, 19 জনী ছাত্ৰী, তাৰে 6 জনী পাছ কৰিলে, বাকী 3 জনী কম্পাল পালে। তোলা হৈছে পাৰ্চেণ্ট অলপ বেয়া, গোটেইকেইটা ছাবজেক্টতে পাছ হৈছে। প্ৰথম বিভাগ, দ্বিতীয় বিভাগ 4 জন, তৃতীয় বিভাগ 2 জন। আপোনালোকৰ যি স্কুলত 19 জন ছাত্ৰই মেট্ৰিক দিছিলে, কিন্তু আপোনালোকৰ স্কুলত 6 জনহে পাছ কৰিলে, কিন্তু কিহৰ কাৰণে হ'বলৈ পালে? উপস্থিতি যিখিনি মানে ৰেগুলাৰ নহয় সেইখিনি ছাত্ৰী ফেইল কৰিছে, তাৰে 3 জন কম্পাল আছে,
এতিয়া কথা হ'ল বাকী ইৰেগুলাৰ ষ্টুডেণ্টে ইৰেগুলাৰ হয় টিচাৰ সদায় টিচাৰখিনি আহে না টাইমত আহে থাকেও শিক্ষকখিনি কিমানজন ষ্টাফ আছে এতিয়া আমি শিক্ষক ষ্টাফ 13জন এই স্কুললৈ আপুনি কৈছে যে ষ্টুডেণ্টে নাহে কিন্তু আপোনালোকে গাৰ্জেন বা অভিভাৱকৰ লগত কণ্টেক্ট বা আলোচনা কৰাৰ কাৰণে পদক্ষেপ লৈছিলে নে লৈ আছোঁ আমি হয়তো ফোন কৰোঁ কিছুমান ছাত্ৰী যিখিনি ছাত্ৰীৰতো ভাল ছাত্ৰী ক'ব নালাগে কিছুমান ছাত্ৰী ফোন নম্বৰ সলনি কৰি থাকে ফোন নম্বৰ নাপাওঁ কিবাকৈ কানেকশ্যন কৰি সেইটো যোগাযোগো কৰি আছোঁ বোলে আপোনালোকৰ যিজনী ছাত্ৰী কিয় অনুপস্থিত কয় আহিব বুলি কয় নাহে এই লকডাউনৰ অজুহাততে কৰোণা অজুহাততে সেইবিলাক ইৰেগুলাৰ এতিয়াতো বৰ্তমান কৰোণা দেশতে নাই বুলি এতিয়া 100 এতিয়া চাই লওক উপস্থিতি আমাৰ ভাল অহা বছৰ আমাৰ ভাল ৰিজাল্ট হ'ব বুলি আমি আশাবাদী ভাল ৰিজাল্ট হ'বই আমাৰ বিদ্যালয়খনত যিহেতু 19জন ছাত্ৰ ছাত্ৰী আপোনালোকৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু তাৰ 50%টো উত্তীৰ্ণ হ'ল এনেকৈনো বিদ্যালয়খনত 50%টো উপস্থিত নাথাকে নেকি ছাত্ৰ হয় এতিয়া আমাৰ চাই ল'ব আমাৰ ওচৰত হয় এটা দুৰ্যোগী অৱস্থা আমাৰ চব যিখিনি আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় বহুখন ঠন ধৰি উঠিছে আমি যিখিনি ছাত্ৰী পাইছোঁ এখন নিম্নমান মানদণ্ড আৰ্থিক হিচাপে বা কিবা বহু সমস্যা আছে তাৰ পাৰিবাৰিক সমস্যা বহুত যিখিনি ছাত্ৰী আমি জোৰকৈ ক'ব নোৱাৰোঁ হয়তো এইখিনি গ'লেও গম পাব সিহঁতৰ যিখিনি ঘৰুৱা পৰিৱেশ খুব বেয়া পৰিৱেশৰ ছাত্ৰীখিনি আমি পাইছোঁ আৰু যিখিনি অলপ উন্নত সেইখিনি ভাল ৰিজাল্ট কৰিছে কিন্তু আমিতো জনাত বিদ্যালয়সমূহত কোনো ধৰণৰ খৰচ নাই কাৰণ বিদ্যালয়সমূহত ছাত্ৰ বা ছাত্ৰীজন পঢ়াৰ সময়ত কোনো ধৰণৰ খৰচ নাই সকলো সমস্ত খৰচ চৰকাৰে বহন কৰে কিতাপৰ পৰা আদি কৰি সকলো বস্তুৱেই দিয়ে কিন্তু তাত স্বত্তেও ছাত্ৰীজন বাৰু বা ছাত্ৰজন যদি দুখীয়া পৰিয়াল নহয় কিয় মানে শিক্ষাৰ ক্ষেত্ৰত তেওঁ অগ্ৰগতি লাভ কৰিব সেইখিনি আমি ভালদৰে এতিয়া ধৰকচোন আমি যিখিনি সিহঁতৰ মানে আৰ্থিক পৰিৱেশ আৰ্থিক হওক সিহঁতৰ ঘৰুৱা পৰিৱেশ সেইখিনিৰ লগত হয়তো মোকাবিলা কৰিব লাগিব এতিয়া যোৱা বছৰ আমি সেনেকৈ নোৱাৰিলোঁ যিমানখিনি যাব লাগিছে আমি নোৱাৰিলোঁ আমাৰোতো কৰোণা বুলি এটা সমস্যা আছে গৈছোঁ নাযাওঁ বুলি ক'ব নোৱাৰে আমাৰ শিক্ষকখিনি গৈছে তথাপিও মানে সিহঁতৰ পঢ়াৰ অলপ যিটো নেগলেঞ্চি ছাত্ৰীৰ অলপ নেগলেঞ্চি আছে নিজে অনুভৱ কৰিছোঁ মই পঢ়া শিক্ষক হিচাপে বৰ্তমান শিক্ষামন্ত্ৰীৰ নাম আপুনি ক'ব পাৰিব ডক্টৰ আনজ পেগু ছাৰৰ যি শিক্ষাদান এইটো কেনেকুৱা পায় ভালে ভাল মেথ ছায়েন্স কেনেকুৱা ভালে অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীৰ নাম কি ডক্টৰ আনজ পেগু নমস্কাৰ মোৰ নাম শ্ৰী আলিছা তিৰ্কি তুমি কি ক্লাছত পঢ়া 10ম শ্ৰেণী তোমাৰ স্কুলৰ নাম কি ভাস্কৰ জ্যোতি ছোৱালী হাইস্কুল কৰে তুমি তোমাৰ কি মানে কি প্ৰতিটো বিষয়ৰে যিসকল শিক্ষক আছে তেওঁলোকে সময়মতে বিদ্যালয়ত আহি উপস্থিত হয়নে নাই হয় ৰাতিপুৱা যিটো মৰ্ণিং প্ৰাৰ্থনা হয় সেই প্ৰাৰ্থনা কৰা যায়নে বিদ্যালয়ত সদায় 6জন ইয়াৰে কিমান ফাৰ্ষ্ট ডিভিজন কি ক'ব পাৰিবনে 4জন ছেকেণ্ড ডিভিজন দিছে আৰু 2জন থাৰ্ডত তুমি কি ক্লাছত পঢ়া ক্লাছ 10 ৰোল নম্বৰ কিমান 19 অহাবাৰ তোমালোক মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বা গতিকে এই ক্ষেত্ৰত তোমালোকৰ যি পাঠদান কেনেকুৱা চলিছে ভালে মেথ ছায়েন্সৰ ক্লাছ হয়নে নহয় হয় नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना एसएससि बैंक पिअ बैंक क्लार्क बैंक एसअ इउपिएससि एफएससि डिफेन्स रेलवे स्टेट एन्सुरेन्स एएअ एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं
आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101-536360 700-226-133 9101536360